নমস্কাৰ, গুড ইভিনিং সকলোলৈ। কালি যিহেতু চুডাংফাৰ বিষয়ে চমুকৈ আলোচনা কৰিছিলোঁ, আজি সেই চুডাংফাই যে শিঙৰি ঘৰত উঠা প্ৰথা প্ৰৱৰ্তন কৰিছিল, সেই শিঙৰি ঘৰত উঠা প্ৰথানো কি হয় সেই বিষয়ে চমুকৈ ক'বলৈ আগবাঢ়িছোঁ। শিঙৰি ঘৰত উঠা প্ৰথা হৈছে ৰজাক জনোৱা এক অভ্যৰ্থনা অনুষ্ঠান। এই প্ৰথা অনুসৰি ইয়াত তিনিটা ঘৰ তৈয়াৰ কৰা হয়: পাতঘৰ, হুলুং ঘৰ আৰু এটা শিঙৰি ঘৰত উঠা প্ৰথা। প্ৰথমতে পাতঘৰত ৰজাক বিভিন্ন পবিত্ৰ স্থানৰ পৰা পানী আনি তাত সেই পানীৰে গা ধুওৱা হয় আৰু সেই যোনখিনি পানী গা ধুৱাব, তলত দুজন মানুহ ৰাখি তেওঁলোকৰ ওপৰত সেই পানীখিনি পৰিবলৈ দিয়া হৈছিল। শেষত গা পা ধুৱাই তেওঁলোকক সেই মানুহ দুজনক বিভিন্ন অলংকাৰ ধন সম্পত্তি দি দান কৰি সেই দেশখনৰ পৰা উলিয়াই দিবলৈ দিয়া হৈছিল আৰু বিশ্বাস কৰা হৈছিল যে তেওঁলোকে যি অপায়মংগল দেশখনত হ'ব লগা বা ৰজাৰ ওপৰত হ'ব লগা আছে, সেই অপায়মংগলখিনি তেওঁলোক দুজনে মূৰ পাতি লৈছিল। তাৰপিছত ইয়াৰ পিছত পাতঘৰলৈ নিয়া হৈছিল। পাতঘৰলৈ নিয়াৰ পিছত বিভিন্ন ধৰ্মীয় কাম কাজ কৰি পেলানি তৃতীয়তে শিঙৰি ঘৰত শেষত আছিল শিঙৰি ঘৰত উঠা প্ৰথা। সেই শিঙৰি ঘৰত উঠা প্ৰথাৰ আগতে তেওঁলোকক কি হৈছিল, এজন মানুহক হেংদানেৰে সেই ৰজাজনে বা সেই চুডাংফাই যিহেতু কি কৰিছিলে যে হেংদানেৰে এজন মানুহক একেচাতে দুচেও কৰি কাটি বলি দিবলৈ দিছিল। কিন্তু এইটো যিহেতু অনুচিত হয় আৰু এই বিষয়ে যেতিয়া প্ৰথম চুডাংফাৰ দিনতে যিহেতু প্ৰচলিত হৈছিল, তাৰপিছত শেষত গৈ ৰুদ্ৰসিংহৰ দিনত ৰুদ্ৰসিংহই এইটো অন্যায় বুলি তেওঁ কৰিছিল, এই প্ৰথা বন্ধ কৰিছিল আৰু সেই মানুহ বলি দিয়া প্ৰথাৰ সলনি তেওঁ কি কৰিছিল যে মহ বলি দিয়া প্ৰথা আৰম্ভ কৰিছিল। থেংক ইউ।